Hello everyone, this is Firdausi. Welcome back to our channel Know with Us. আজি মই ডিসকাস কৰিবলৈ লৈছো দা মেডিয়েভেল আসাম এইটো টপিকৰ যি আহোম টপিকটো আছে এইটো আজি পঢ়াম সব ডিমান্ড আছিল সো আজি পুৰা কৰিব গৈছো আৰু এইটো অসমীয়া হৈছে মধ্যযুগৰ অসম আৰু অসমত আমাৰ আহোমৰ শাসন পঢ়িম মেডিয়েভেল আসাম আসামৰ টপিকটো হৈছে দা আহোম চুতিয়া এণ্ড কোচ কিংডম দা বড়ো বুয়ান্স এণ্ড দা কাছাৰিজ ইয়াৰ ভিতৰত দা আহোম যিটো টপিক আছে এটা আমি পঢ়িম দা আহোম টপিকটো আমি অসমীয়াত ক'ব হলে কি ক'ম অসমত আহোমৰ শাসনকাল অসমত আহোমৰ শাসনকাল কিমানৰ পৰা কিমানলৈকে চলিছিল 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈকে চলিছিল প্ৰায় 6 বছৰ কাল আৰু এই আহোম শাসনকালত আহোমৰ প্ৰথম ৰজা বা প্ৰতিষ্ঠাপক ৰজা কাক কোৱা হয় চাওলুং চুকাফাক কোৱা হয় আৰু প্ৰথম ৰাজধানী হিহঁতৰ কি চৰাইদেউ বৰ্তমান কিছুদিন আগতে এই চৰাইদেউ শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিল আৰু বৰ্তমান এই এখন কি হয় নিজেই জিলা হয় কি চৰাইদেউ ঠিক আছে তেতিয়া আমি চাম প্ৰথমে যেতিয়া চৰাইদেউৰ ৰাজধানী আছিল তেতিয়া চৰাইদেউৰ নাম চৰাইদেউ আছিল নে নহয় ৰাজধানী যেতিয়া প্ৰথম প্ৰতিষ্ঠিত ৰাজধানী কোনটো চৰাইদেউ কিন্তু ইয়াৰ প্ৰথম নামটো কি আছিল চেৰাইদৈ অৰ্থাৎ চৰাইদেউ মুখ বাগৰি পিছত ই কি হৈ গ'ল চৰাইদেউ হৈ গ'ল আৰু চৰাইদেউ কি হয় শিৱসাগৰ জিলাত আছিল কিন্তু বৰ্তমান ই নিজে এখন কি হয় জিলা হয় এই আহোম ৰাজত্ব কালত বহুতে ৰাজত্ব কৰিছিল চাওলুং চুকাফা অকলে ৰাজত্ব কৰিছিল এনেকুৱা নহয় যেহেতু 6 বছৰ ৰাজত্ব কৰিছিল বহুত ৰজা ইয়াত ৰাজত্ব কৰিছিল পিছত চৰাইদেউৰ পিছতো পৰৱৰ্তী আৰু ইয়াৰ ৰাজধানী কি হ'লগে ক্ৰমে চেমুন চাৰাগুৱা ভকতা গড়গাঁও ৰংপুৰ যোৰহাট আৰু আহোম শাসনকালত সিহঁতৰ ভাষা কি আছিল সিহঁতৰ ভাষা আছিল আহোম ভাষা সিহঁতে যিকোনো ৰাজকৰ্মৰ কাৰণে আৰু বুৰঞ্জী লিখাৰ বাবে আহোমৰ ভাষা ব্যৱহাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত আৰু অসমীয়া ভাষা প্ৰজাসকলৰ কাৰণে ব্যৱহাৰ কৰিছিল প্ৰজাসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল পৰৱৰ্তী সময়ত বুৰঞ্জী লিখাৰ বাবে অসমীয়া ভাষাও কি কৰিছিল প্ৰচলন কৰিছিল ৰাজ শাসন স্থাপিত এই ৰাজ শাসন আহোমৰ শাসন কেতিয়াৰ পৰা স্থাপন কৰা হয় 2 ডিসেম্বৰ 1228 খ্ৰীষ্টাব্দৰ পৰা কি কৰা হয় এই শাসনটো আহোম শাসনটো কি কৰা হয় প্ৰতিষ্ঠিত কৰা হয় স্থাপন কৰা হয় সেই কাৰণে 2 ডিসেম্বৰ দিনটোক অসম দিৱস বা চুকাফা দিৱস হিচাপে কি কৰা হয় পালন কৰা হয় আৰু এই আহোম শাসনৰ পতন কেতিয়া হৈছিল 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আমাৰ ইয়াণ্ডাবু সন্ধি কাৰ লগত আছিল ইংৰাজৰ লগত আৰু এই ইয়াণ্ডাবুৰ সন্ধিৰ জৰিয়তে 24 ফেব্ৰুৱাৰী দিনাখন 1826 চনত কি কৰা হৈছিল এই শাসনৰ অন্ত পৰিছিল আহোম ৰাজবংশৰ ৰজাসকল সিহঁতৰ ৰাজত্বকাল সিহঁতৰ অসমীয়া নাম সিহঁতৰ উপনাম গোটেইখিনি ডিটেইলছ হয়তো পোৱা নাযায় যিমানখিনি পাইছোঁ মই ইমানখিনি দিছোঁ আৰু মই গোটেইখিনি যেহেতু প্ৰতিষ্ঠিত ৰজা চাওলুং চুকাফা নাম তাৰপিছত চুতেউফা চুবিনফা চুফাংফা চুখ্ৰামফা তাৰপিছত হাহক নাই চুতুফা তাওখ্যামতি চুডাংফা গোটেইখিনি পঢ়ি দিয়াটো আৰু সিহঁতৰ ৰাজত্বকাল পঢ়ি দিয়াটো আমাৰ কাৰণে সম্ভৱ নহয় গতিকে মই আপোনালোকক এনেকৈ ধৰিছোঁ আপোনালোকে 1 মিনিটৰ কাৰণে ইয়াৰ পৰা স্ক্ৰীনশ্বট ল'ব পাৰে আৰু যেহেতু ভিডিঅ'টো এইখিনি পঢ়িলে বহুত দীঘল হৈ যাব মই দীঘল কৰিব বিচৰা নাই আপোনালোকে কাম কৰিব এটা স্ক্ৰীনশ্বট লৈ ল'ব লৈ পেলাই আপোনালোকে পঢ়ি দিব তাৰ পিছত চাওক এইখিনি কিমানখিনি আছে চুহেনফা চুপিমফা তাৰপিছত বামুনি কোঁৱৰ কাক কোৱা হয় চুডাংফাক বামুনি কোঁৱৰ কোৱা হয় এইফালে চাওক আপোনালোকে চুহুংমুং যাক দিহিঙীয়া ৰজা বুলি কোৱা হয় যোনে স্বৰ্গনাৰায়ণ উপাধি লৈছিল প্ৰথমে হিন্দু নাম গ্ৰহণ কৰিছিল কোনে চুহুংমুঙে আমি গোটেইখিনি এনেকৈ চাম আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পঢ়ি দিয়াটো সম্ভৱ নহয় মই বাৰে বাৰে কৈছোঁ যিহেতু ভিডিঅ' বহুত দীঘল হৈ যাব এইখিনি চাই লওক আপোনালোকে পৰ্বতীয়া ৰজা কাক কোৱা হয় সুদৈফা লৰা ৰজা গদাধৰ সিংহ ৰুদ্ৰসিংহক এইটো আহোম নাম এইটো অসমীয়া নাম চুখ্ৰাংফাক কি কোৱা হয় ৰুদ্ৰসিংহ বুলি কোৱা হয় এইখিনি গোটেইখিনি চাব আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে লৈ পেলাই আপোনালোকে পঢ়িব পাৰে আপোনালোকৰ কাৰণে আমাৰ একদম শেষৰ ৰজাজনৰ নাম কি আহোম পুৰন্দৰ সিংহ আৰু প্ৰথম ৰজাজনৰ নাম কি আমাৰ চুকাফা আৰু শেষৰ ৰজাজনৰ নাম কি পুৰন্দৰ সিংহ দুটা সবতকৈ বেছি ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যনত আহে সো আপোনালোকে মন কৰিব আহোমৰ প্ৰথম ৰজা চুকাফা চাওলুং চুকাফা আৰু শেষৰ ৰজা পুৰন্দৰ সিংহ এতিয়া আমি পঢ়িম চাওলুং চুকাফাই ৰাজত্ব কৰিছিল 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দলৈকে আহোম ৰাজবংশৰ প্ৰতিষ্ঠিত ৰজাই কোন হয় চাওলুং চুকাফা চাওলুং শব্দৰ অৰ্থটো আমি যদি অকণ বিতংকে চাব যাম চাও শব্দৰ অৰ্থ হৈছে ঈশ্বৰ আৰু লুং শব্দৰ অৰ্থ হৈছে মহান
মহান ঈশ্বৰৰ সৈতে তুলনা কৰা মানুহবিলাকক কি বুলি কোৱা হৈছিল চাওলুং বুলি কোৱা হৈছিল চাওলুং আমি মানে চুকাফা চাওলুং বা চাওফা যিবিলাক মহান ঈশ্বৰৰ লগত কি কৰা হয় তুলনা কৰা হয় এতিয়া চাওক চাওফা শব্দৰ অৰ্থটো কি চাওফা হৈছে স্বৰ্গদেউ বা স্বৰ্গৰ ৰজা যাক কি বুলি কোৱা হয় চাওফা বুলি কোৱা হয় তো কি ভাষা আহোম ভাষাত স্বৰ্গদেউক বা স্বৰ্গৰ ৰজাসকলক কি কোৱা হয় চাওফা কোৱা হয় চুকাফাক কি কৰা হৈছিলে এই স্বৰ্গদেউ বা স্বৰ্গৰ ৰজাৰ লগত তুলনা কৰা হৈছিল এই কাৰণে চুকাফা নামৰ আগত কি ব্যৱহাৰ কৰা হৈছিলে চাওলুং চুকাফা বুলি কোৱা হৈছিলে চুকাফাক কি কোৱা হৈছিলে চাওলুং চুকাফা বা চাওফা চুকাফা এতিয়া চাম চাওফা শব্দটো কি কোনে কোনে ব্যৱহাৰ কৰিছিলে চাওফা আমি কি জানো স্বৰ্গৰ ৰজা বা স্বৰ্গদেউসকলক চাওফা বুলি কোৱা হৈছিলে বাকী অসমীয়া ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিলে বা ৰজা বুলি কোৱা হৈছিলে কিন্তু আহোমসকলক কি কোৱা হৈছিলে চাওফা কোৱা হৈছিলে স্বৰ্গদেউ বা চাওফা শব্দৰ অৰ্থ এটাই হয় এতিয়া কোনে চাওফা ব্যৱহাৰ কৰিছিলে আহোম ৰাজ্য কোনবিলাক ৰাজ্য খান ৰাজ্য দাই ৰাজ্য থাই ৰাজ্য আৰু খামতিসকল কোন আছিল টাই বংশানুক্ৰমিক টাইসকলক সূচাই ব্যৱহাৰ কৰা ৰাজকীয় উপাধি কি চাওফা এইটো এটা ৰাজকীয় উপাধি যিবিলাক ৰাজপাটত অধিষ্ঠিত হৈছিল যাক ৰজা বুলি কোৱা হৈছিল সিহঁতৰ নামৰ আগত চাওফা বা চাওলুং দিয়া হৈছিল আৰু এইটো কোনটো বংশৰ মানুহে ব্যৱহাৰ কৰিছিল এই নামটো চাওফা নামটো টাই বংশানুক্ৰমিক টাইসকলে ব্যৱহাৰ কৰিছিল এই ৰাজকীয় উপাধিটো আৰু এই টাই বংশৰ কোন গোষ্ঠীক টাই বংশ কোৱা হৈছিল এটা হৈছে আহোম এটা হৈছে খান এটা হৈছে দাই এটা হৈছে থাই এটা হৈছে কি খামতি আৰু টাইসকলেহে কেৱল টাই বংশৰ মানুহে এই উপাধি লাভ কৰিছিল বেলেগ বংশৰ মানুহে এই উপাধি লাভ কৰা নাছিল চাওফা বা চাওলুং ঠিক আছে অসমীয়া ভাষাত ইয়াক স্বৰ্গদেউ বুলি কোৱা হয় চাওলুং চুকাফা মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন ৰজা কোন হয় চাওফা বা চাওলুং চুকাফা চাওফা কোন চুকাফা খান ৰাজ্য মং মাওৰ চাং বংশীয় চুফৈদৰ ৰাজকোঁৱৰ কোন হয় চাওলুং চুকাফা কোন হয় চুকাফা হৈছে আমাৰ কি হান ৰাজ্যৰ ইয়াত আমি কেইটামান ৰাজ্য পঢ়িছোঁ এই হান ৰাজ্যৰ মং মাও ঠাইৰ নাম কি মং মাও চাং বংশ কোন চাং বংশত চুফৈদৰ ৰাজকোঁৱৰ কোন হয় চাওলুং চুকাফা মনত ৰাখিব তাৰপিছত কেনেকৈ সি আমাৰ অসম পালেহি এইটো আমি চাম চুকাফাই ৰাজ্য শাসনৰ সপোন ৰচি মাওলুঙৰ পৰা ক'ৰ পৰা চুকাফাই কি কৰিছিলে আগতে এজন কৰ্তলীয়া ৰজা হিচাপে কাম কৰি আছিলে কিন্তু এটা স্বাধীন ৰাষ্ট্ৰ পোৱাৰ কাৰণে সপোন ৰচিছিলে সেই সপোন পূৰা কৰিবৰ কাৰণে মাওলুং নামৰ ঠাইৰ পৰা পাটকাই ইয়াত লিখা হোৱা নাই কি হয় পাটকাই পৰ্বতৰ পাংচু গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল কোন চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আঘোণ মাহৰ 16 তাৰিখ চুকাফাই হোমৰ পীঠত টি পাম কোনোবাই ক'ব খোজে টি পাম বুঢ়ী দিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতে তেওঁ নতুন স্বাধীন ৰাষ্ট্ৰৰ সপোন ৰচে 16 তাৰিখ কোন মাহৰ আঘোণ মাহৰ এইটো আছিল আমাৰ 2 ডিচেম্বৰ তাৰিখ গতিকে এই দিনটোকে কি বুলি কোৱা হয় অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয় 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখ বা 2 ডিচেম্বৰ তাৰিখে চুকাফাই হোমাৰ পীঠৰ টি পামত বুঢ়ী দিহিঙেৰে উজাই আহি উপস্থিত হৈছিল প্ৰৱেশ কৰিছিল অসমত আৰু ইয়াতে স্বাধীন ৰাষ্ট্ৰৰ সপোন ৰচিছিলে সেইকাৰণে এই দিনটোক কি বুলি কোৱা হয় আমাৰ অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয় আৰু এই দিনাখনেই আহোমসকলে আমাৰ অসমত এখন স্বাধীন ৰাষ্ট্ৰ কি কৰিছিল সপোন ৰচিছিল সেই সপোনটো পূৰা কৰিবৰ কাৰণে অসমত কি কৰিছিল পদাৰ্পণ কৰিছিল আহোমসকলৰ প্ৰথম ৰাজধানী খামজাং নামৰ ঠাইত পাতিছিল আপোনালোকে ইয়াত কুৱেশ্যন কৰিব পাৰে যে মোক আহোমসকলে আমি শুনিছোঁ প্ৰথম ৰাজধানী চৰাইদেউ তেতিয়াহ'লে খামজাং কেনেকৈ হ'ল আহোমসকলৰ প্ৰথম প্ৰতিষ্ঠিত ৰাজধানী চৰাইদেউ হয় চৰাইদেউ ৰাজধানী পাতাৰ আগত চাওলুং চুকাফাই অসমত প্ৰৱেশ কৰি অত্যত কি কৰিছিল বাহ পাতি থাকিছিল কিন্তু ক'ৰবাত 3 বছৰ ক'ৰবাত 4 বছৰ ক'ৰবাত 5 বছৰ থাকিছিল কিন্তু
কতো নিগাজিকে থাকিব পৰা নাছিল আৰু 3-4 বছৰৰ কাৰণে থাকিছিল তাতে এখন কি ৰাজধানী পাতিছিল আৰু থাকিছিল কিন্তু নিগাজিকে কতো থকা নাছিল যেতিয়া চৰাইদেউ নামৰ ঠাইত আহি ৰাজধানী পাতি নিগাজিকে থাকিব ল'লে তেতিয়াই চৰাইদেউ আমাৰ প্ৰথম প্ৰতিষ্ঠিত কি হৈ গ'ল ৰাজধানী হৈ গ'ল এতিয়া আহোমৰ প্ৰথম ৰাজধানী বুলি ক'লে আমি চৰাইদেউ বুজি পাওঁ ইয়াত খামজাং নকওঁ কিন্তু আহোমে প্ৰথম যেতিয়া আহি অসমত প্ৰৱেশ কৰিছিল প্ৰৱেশ কৰাৰ পিছত ক'ত ৰাজধানী পাতিছিল খামজাঙত পাতিছিল কিন্তু ই কি নাছিল প্ৰতিষ্ঠিত ৰাজধানী নাছিল প্ৰথম ৰাজধানী খামজাং তাৰপিছত নামৰূপ অভয়পুৰ হাবুং এই ঠাইবোৰত কি ৰাজধানী পাতিছিল কিছুদিনৰ কাৰণে কৰবাত 3 বছৰ কৰবাত 5 বছৰ এনেকৈ থাকিছিল কিন্তু স্থায়ী থকা হোৱা নাছিল হাবুঙত বানপানীয়ে আমনি দিয়াত শিমলুগুৰিত আহি থিতাপি লৈছিল কোন চুকাফাই শিমলুগুৰিৰ পৰা ৰাজ্য বহলোৱাৰ মানুহৰে ওচৰে পাজৰে থকা ঠাইসমূহৰ পৰ্যবেক্ষণ কৰি চুবুৰীয়াৰ লগত হৃদয়তা স্থাপন কৰিছিল কিছুদিন পিছত শিমলুগুৰিৰ অলপ দূৰত থকা পাহাৰীয়া ওখ ঠাইত ৰাজধানী পাতি থিতাপি লয় এই ওখ ৰাজধানীখনৰ নামেই দিয়ে কি চেৰাইদেউ যে কিছুদিন পিছত শিমলুগুৰিৰ পৰা আহি কি কৰিলে যে বানপানী আমনি দিয়াৰ কাৰণে হাবুঙত বানপানী শিমলুগুৰিত উপস্থিত হ'ল শিমলুগুৰিত আহি পেলাই ওচৰে পাজৰে নেইবাৰসকলক অকমান অবজাৰ্ভ কৰিব ল'লে আৰু সিহঁতৰ লগত সুহৃদয় স্থাপন কৰিবলৈ ল'লে লৈ পেলাই কি কৰিলে আহে পাহে থকা ঠাই অবজাৰ্ভ কৰি ৰাজধানী পাতিবৰ কাৰণে চেষ্টা চলালে তেতিয়া এখন ওখ ঠাই পালে তাতে কি কৰিলে থিতাপি লৈ ৰাজধানী পাতিলে সেই ওখ ঠাইডোখৰ নামেই কি দিলে চেৰাইদেউ প্ৰথমে আমি কি জানো চেৰাইদেউ কাৰ নাম হয় চৰাইদেউৰ নাম হয় চৰাইদেউ প্ৰথমৰ নাম কি আছিল চেৰাইদেউ চে মিন্স কি নগৰ হয় ৰাই জিলিকি থকা দয় মিন্স কি পৰ্বত অৰ্থাৎ পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ পিছত মুখ বাগৰি চেৰাইদেউ নাম হৈ গ'ল কি চৰাইদেউত পৰিণত হৈ গ'ল কিন্তু প্ৰথমে চৰাইদেউ নামটো নাছিলে কি আছিলে চেৰাইদেউ আছিলে তাৰপিছত ইয়াৰ নাম মুখ বাগৰি কি হৈ গ'ল চৰাইদেউ হৈ গ'ল সেইটো কাৰণে প্ৰথম প্ৰতিষ্ঠিত ৰাজধানী কাক কোৱা হয় চৰাইদেউ কোৱা হয় চৰাইদেউত 1253 চনত পতা স্থায়ী ৰাজধানী কিমানত পাতিছিল 1253 পাতিছিল মানে এইটো স্থায়ী ৰাজধানী ক'ত চৰাইদেউত নিগাজিকে থাকিবলৈ লৈ ইয়াৰ পৰাই ঠিক আছে গতিকে সেইটো কাৰণে চৰাইদেউক প্ৰথম ৰাজধানী বুলি কোৱা হয় আৰু লগত কি লৈ আহিছিল 3 গৰাকী ৰাণী 2জন পাত্ৰ মন্ত্ৰী 5জন কোঁৱৰ 4জন পুৰোহিত ৰাজপুৰোহিত 1080 জন সৈনিক আৰু 300 ঘোঁৰা 2টা হাতী আৰু বেলেগ এটা কিতাপত পোৱা যায় 8জন দা ডাঙৰীয়া 9000 জন কি পুৰুষ মহিলা আমি কিতাপ ভেদে কি হয় ডাটাবোৰো বেলেগ হয় আপোনালোকৰ অপচন মাল্টিপল চইচ কোৱেশ্চনত যেনেকৈ অপচন আহিব অপচনটো চাই আপুনি বুজি পাব আপোনাৰ ৰাইট আনসাৰ কোনটো হ'ব অকমান ব্ৰেইনটো খটুৱালেই আমি এই আনসাৰটো নিশ্চয় কৰিব পাৰিম অসমত চুকাফাৰ অৱদান সমূহ আমি চাম অৱদান টাই মংগোলীয় ভাষা সৃষ্টি সংস্কৃতিৰ লগত থলুৱা ভাষা কৃষ্টি সংস্কৃতিৰ সমন্বয় ঘটাত উৎসাহ যোগাইছিল কোনে চাওলুং চুকাফাই ঠিক আছে টাই ভাষাৰ ঠাইত এক নতুন সমন্বয় ভাষা অসমীয়া ভাষাক ৰাজকীয় ভাষা হিচাপে স্বীকৃতি দিছিল কোনে চাওলুং চুকাফাই বুৰঞ্জী ৰচনাৰ প্ৰচলন কৰিছিল চুকাফাৰ যাত্ৰাৰ পথত হোৱা সকলো ঘটনা দেওধাই মখন বাইলুং পণ্ডিতসকলক প্ৰতিটো কি হয় বেলেগ বেলেগ হয় দেওদাই এজন মখন এজন বাইলুং এজন মানে দেওদাই মখন বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰা অসম বুৰঞ্জীৰ আৰম্ভণি বুলি ক'ব পাৰি আমি যে বুৰঞ্জীৰ প্ৰচলন কাৰ দিনৰ পৰা আৰম্ভ হয় অসম বুৰঞ্জীৰ প্ৰচলন আমাৰ চাওলুং চুকাফাৰ দিনৰ পৰাই আৰম্ভ হয় কেনেকৈ লিখিছিল যেতিয়া আহিছিল এই যাত্ৰা পথৰ গোটেই কাহিনী দেওদাইসকলে লিখিছিল বা মখনসকলে বা বাইলুংসকলে ইহঁত ৰাজপুৰোহিত হয় সিহঁতে কি কৰিছিল লিখিছিল আৰু তেতিয়াৰ পৰাই আমাৰ অসম বুৰঞ্জীৰ কি হয় আৰম্ভণি কৰা হয় তেতিয়া অসম বুৰঞ্জী কি ভাষাত লিখা হৈছিল আহোম ভাষাত লিখা হৈছিল ঠিক আছে তেওঁৰ সমসাময়িক অসমত বাস কৰা আৰু ৰাজ্য শাসন কৰা ৰজা বা গোষ্ঠীগণটো মৰাণ বৰাশী কছাৰী নগা চুতীয়া এইবিলাক জাতিৰ মানুহে কি কৰিছিল সমসাময়িকভাৱে ৰাজত্ব কৰিছিল ক'ত অসমত আদি সকলো জাতি জনগোষ্ঠীক একেলগ কৰি
পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা বোৱাৰ ব্যৱস্থা কৰি দিছিল কোনে চাওলুং চুকাফাই আমি ইয়াৰ পৰা গম পালো যে সকলো জাতি জনগোষ্ঠী বা মানুহৰ লগত সদভাৱ বজাই মিলা প্ৰীতিৰে থাকিছিল কোন চাওলুং চুকাফাই তেতিয়াৰ পৰা হয়তো এজনে আনজনৰ লগত মিলা প্ৰীতি কৰা এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ লগত মিলা প্ৰীতি কৰা এটা কালচাৰক কি দিয়া সন্মান দিয়াৰ সিহঁতৰ মাজত বিবাহ খোৱা বোৱা ব্যৱস্থাৰ পৰা আমি গম পাব পাৰো যে সিহঁতৰ মাজত কেনেকুৱা মিলা প্ৰীতি আছিল এই মিলা প্ৰীতি কাৰ কাৰণে হৈছিল চাওলুং চুকাফাৰ অৱদানেই আছিল তো পদবীৰ সৃষ্টি চাওলুং চুকাফাই কি কৰিছিল দুটা পদবীৰ সৃষ্টি কৰিছিল এটা হৈছে কি বুঢ়া গোহাঁই আহোম ৰাজতন্ত্ৰৰ প্ৰধান পৰামৰ্শদাতা বিষয়া বা ডাঙৰীয়া যাক বুঢ়া গোহাঁই বুলি কোৱা হৈছিল আৰু এই বুঢ়া গোহাঁই পদবীটো সৃষ্টি কৰিছিল কোনে চাওলুং চুকাফাই মনত ৰাখিব চাওলুং চুকাফাই সৃষ্টি কৰা দুটা পদবীৰ নাম এটা হৈছে বুঢ়া গোহাঁই এটা হৈছে বৰ গোহাঁই বুঢ়া গোহাঁই মানে আহোম ৰাজতন্ত্ৰৰ প্ৰধান পৰামৰ্শদাতা ৰজাক প্ৰধান যোনে পৰামৰ্শ দিছিল তাকে বুঢ়া গোহাঁই বুলি কোৱা হৈছিল আৰু প্ৰথম বুঢ়া গোহাঁই কি থাও মুং ক্লিং লুং মাং ৰায় আপোনালোকে নামটো অকণমান হেৰি হয় প্ৰনাউন্সিয়েশ্যন প্ৰব্লেম হয় তথাপি আপোনালোকে অকণমান এইটো চাই ল'ব স্ক্ৰীনশ্বট লৈ ল'ব তেতিয়াহ'লে হয়তো বুজি পাব ঠিক আছে তাৰ পিছৰ যিটো পদবী আছিল সেইটো আছিলে বৰ গোহাঁই আহোম ৰাজতন্ত্ৰৰ দ্বিতীয়জন পৰামৰ্শদাতা ৰজাক পৰামৰ্শ দিবৰ কাৰণে দ্বিতীয়জন মানুহে আছিল কি আমাৰ বৰ গোহাঁই আৰু প্ৰথম বৰ গোহাঁই কোন আছিল থাও মুং কানংগ আছিলে প্ৰথম বৰ গোহাঁই আমাৰ দুটা পদবী এটা কি বুঢ়া গোহাঁই এটা পদবী বৰ গোহাঁই বুঢ়া গোহাঁই পদবীটো কি আছিলে ৰজাক পৰামৰ্শদান কৰা প্ৰথমগৰাকী ব্যক্তি আৰু দ্বিতীয়গৰাকী ব্যক্তি কোন হয় পৰামৰ্শদানকাৰী বৰ গোহাঁই ঠিক আছে তো আমি এইখিনি গম পালোঁ তাৰ পিছত আমি পঢ়িম চুকাফা দিৱস অসমবাসীয়ে 1987 পৰাই অসম দিৱস বা চুকাফা দিৱস 2 ডিচেম্বৰ তাৰিখৰ পৰা কি কৰা হয় পালন কৰি আহিছে অৰ্থাৎ 16 আঘোণ ঠিক আছে আমি আগতেই পাইছিলোঁ 1228 খ্ৰীষ্টাব্দৰ 16 আঘোণ তাৰিখে ইয়াত আহি পেলাই সিহঁতে থিতাপি লৈছিল সেই দিনটোৰ পৰা কি কৰা হয় চুকাফা দিৱস মানে এই দিনটোক স্মৰণ কৰি 1987 পৰা এই দিনটোক চুকাফা 2 ডিচেম্বৰ দিনটোক চুকাফা দিৱস হিচাপে পালন কৰা হয় ছয়খোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে 1972 চনত আৰম্ভ কৰা এই এক প্ৰচেষ্টাৰ ফলত 1987 চনৰ পৰা এই দিৱস পালন কৰা হয় প্ৰচেষ্টাটো হাতত লৈছিল 1972ত কিন্তু ইয়াত কাৰ্যকৰী কৰা হৈছিল 1987 পৰা কি দিব চুকাফা দিব কিমান তাৰিখ 2 ডিচেম্বৰ তাৰিখ যাক 16 আঘোণ বুলি কোৱা হয় আৰু চুকাফাৰ মৃত্যু হৈছিল কিমান 1268ত চুকাফাৰ মৃত্যু হৈছিল তাৰ পিছৰ ৰজাজনৰ নামেই হৈছিল কি আমাৰ চুতেউফা যিটো 1268 পৰা 1281 লৈকে কি কৰিছিল ৰাজত্ব কৰিছিল চুকাফাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ চুতেউফা ৰজা হয় আৰু এইজন ৰজাৰ ৰাজত্ব কালতে কছাৰীৰ সৈতে আহোমৰ সম্পৰ্ক হয় কছাৰী যি জনগোষ্ঠী আছিল সিহঁতৰ সৈতে আহোমৰ কি হৈছিল সম্পৰ্ক হৈছিল চুতেউফাৰ দিনত চুতেউফা কি হয় আমাৰ দ্বিতীয়জন আহোম ৰজা কছাৰীসকলে আহোমৰ ক্ষমতা স্বীকাৰ কৰি দিখৌ নৈৰ পূব দিশে তেওঁলোকক ৰাজ্যৰ একাংশ এৰি দিছিল ঠিক আছে তেওঁৰ সময়ত নৰা ৰাজ্যৰ লগত আহোমৰ যুদ্ধ হয় কাৰ সময়ত চুতেউফাৰ সময়ত নৰা ৰাজ্যৰ লগত কি কৰা হয় আহোমৰ যুদ্ধ হয় প্ৰায় 30 বছৰ ৰাজত্ব কৰাৰ পিছত চুতেউফাৰ মৃত্যু হয় 1281ত চুতেউফা বিশেষ উল্লেখযোগ্য ৰজা নাছিল সেইটো কাৰণে আমি এইখিনি ডিটেইলছ পাওঁ আৰু এইখিনি ডিটেইলছে তাৰ কাৰণে কি হয় সাফিচিয়েন্ট হয় 30 বছৰ কাল ৰাজত্ব কৰিছিল আৰু 1281ত কি হৈছিল এখেতৰ মৃত্যু হৈছিল আমি পঢ়িম সুবিনফা 1281 পৰা 1293 লৈকে ৰাজত্ব কৰিছিল সুবিনফাৰ ৰাজত্বকালত আহোমসকলৰ মাজত আনুষ্ঠানিকভাৱে শাসক আৰু শাসিত শ্ৰেণীৰ সৃষ্টি হৈছিল সুবিনফাই দুটা শ্ৰেণীৰ সৃষ্টি কৰিছিল এটা হৈছে শাসক আৰু এটা হৈছে শাসিত মানে কোনে শাসন কৰিব পাৰিব আৰু কোনে শাসিত হ'ব বা কাক শাসন কৰা হ'ব তেনেকৈ দুটা ক্যাটাগৰী সৃষ্টি কৰিছিল ক্লাছৰ সৃষ্টি কৰিছিল এইখিনিক কি বুলি কোৱা হয় সাতগৰীয়া আহোম আছিল যিসকলে কি কৰিব পাৰিব শাসক শ্ৰেণী মানে আহোমৰ 7টা ঘৰ আছিল যিসকলে ওৱানলি কি কৰিব পাৰিব শাসন কৰিব পাৰিব ৰুল কৰিব পাৰিব আৰু বাকিখিনি আছিল কি শাসিত যিসকল অকল কি যাক শাসন কৰা হ'ব সাতঘৰীয়া কোন হয় সাতঘৰীয়া মানে 7টা ফৈদ বা 7টা ঘৰ ৰাজ পৰিয়াল বা চু যাক চাওফা বুলি কোৱা হয় বুঢ়া গোহাঁই বৰ গোহাঁই
দেওধাই বাইলুং মহং চিৰিং এইকেইটা আছিলে কি আমাৰ ৰাজঘৰীয়া বা হাতঘৰীয়া মানুহ যিহতে অন্য কি কৰিব পাৰিব শাসন কৰিব পাৰিব বুঢ়াগোহাঁই বৰগোহাঁই আমি সকলোৱে জানো ৰজাক পৰামৰ্শ দান কৰে দুটা পদবী ৰজাই সৃষ্টি কৰা আৰু দেওদাই বাইলুং মহন চিৰিং এই চাৰিটা হৈছে ৰাজপুৰোহিত ইহঁতেও কি কৰে শাসন কৰিব পাৰে কাক বাকি মানুহসকলক আৰু বাকি কোনো ইয়াত শাসন কৰিব নোৱাৰে আৰু বাকি সকলক কি কৰা হয় শাসন কৰা হয় যে সিহঁতে ৰজাৰ অনুপস্থিত সিহঁতে কি কৰিব সাহিত্য শ্ৰেণীক শাসন কৰিব আৰু সিহঁতেও পৰামৰ্শ বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব তাৰ পিছত বিশেষভাৱে এই ৰজাজন কি নাছিল উল্লেখযোগ্য নাছিল এই দুটাই মানে সৃষ্টি কৰিছিল শাসক শ্ৰেণী আৰু শাসিত শ্ৰেণী এইখিনি এই ৰজাজনৰ কি উল্লেখযোগ্য কাম বুলি কোৱা হয় সুবিনফাৰ পিছত ৰজা ক্ৰমে কোন হৈছিল সুখাংফা সুখৰাংফা সুতুফা এলোক বিশেষ উল্লেখযোগ্য নাছিল এই ৰজাসকলৰ ৰজাৰ ৰাজত্বকালত আহোমসকল চুতীয়া কছাৰী ৰাজ্যৰ লগত দুই এটা যুদ্ধত লিপ্ত হৈছিল যদিও বৰ বেছি শক্তিশালী নাছিল আৰু ৰাজ্যৰ সীমা বৃদ্ধি পোৱা নাছিল ইহঁতৰ সময়ত ঠিক আছে সুতুফাৰ মৃত্যুৰ পাছত 1376 খ্ৰীষ্টাব্দৰ পৰা 1380 খ্ৰীষ্টাব্দলৈকে উপযুক্ত ৰজাৰ অভাৱত বৰগোহাঁই আৰু বুঢ়াগোহাঁয়ে ৰাজ্যৰ শাসনভাৰ চলাইছিল বা ৰাজ্যৰ শাসন পৰিচালনা কৰিছিল মই কৈছিলোঁ ৰজাৰ অনুপস্থিতিত বুঢ়াগোহাঁই বা বৰগোহাঁয়ে কি কৰিব পাৰে ৰাজ্য শাসন কৰিব পাৰে যেতিয়া 1376 পৰা 1380 লৈকে উপযুক্ত কোনো ৰজা নাছিল তেতিয়া এই দুজন পদবীয়ে মানে কি বৰগোহাঁই আৰু বুঢ়াগোহাঁই কি কৰিছিল ৰাজ্যৰ শাসনভাৰ চলাইছিল তাওখামতি 1380 পৰা 1389 লৈকে ৰাজত্ব কৰিছিল তাওখামতি কোন আছিল পূৰ্ব ৰজা চুখাম্পাৰ পুত্ৰ আছিল আৰু এওঁৰ আছিল দুগৰাকী পত্নী বা ৰাণী ডাঙৰগৰাকী ৰাণী উচ্চাকাংক্ষী আৰু ঈৰ্ষাপৰায়ণ আছিল যাৰ কাৰণে ৰজাৰ অনুপস্থিতিত কি কৰিছিল সৰুগৰাকী ৰাণীক গৰ্ভৱতী অৱস্থাতে কি কৰিছিল ৰাজ্যৰ পৰা খেদি পঠিয়াইছিল ৰজাই ডাঙৰগৰাকী ৰাণীৰ এনে কাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ডাঙৰীয়াসকলে অসন্তুষ্ট হৈ পৰিছিল আৰু ষড়যন্ত্ৰ কৰি ৰজাকে কি কৰিছিল হত্যা কৰি দিছিল যাৰ কাৰণে 1389 পৰা 1397 লৈকে আহোম ৰাজপাটত কোনো ৰজা অধিষ্ঠিত হোৱা নাছিল যেহেতু ৰজাক কি কৰা হৈছিল ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল সেই দুখৰ সময়ত কি কৰা নাছিল কোনো ৰজা অধিষ্ঠিত হোৱা নাছিল ডাঙৰীয়াসকলে কোঁৱৰৰ সন্ধান কৰি আছিল মানে এজন ৰজা পাতিবৰ কাৰণে সিহঁতে এজন কোঁৱৰৰ সন্ধান কৰি আছিল হঠাৎ এদিন কি কৰিলে এজন ৰাজবিষয়া হাবুং নামৰ ঠাইলৈ মানে কি কৰিছিল গৰু কিনিবলৈ যাওঁতে বিশেষকৈ কোৱা হয় ই মানে সেই ঠাইডোখৰত এজন কোঁৱৰৰ সন্ধান পায় আৰু এইজন সৰুগৰাকী ৰাণীৰ পুত্ৰ বুলি প্ৰমাণিত হয় কোঁৱৰৰ সন্ধান পাই পেলাই যেতিয়া প্ৰমাণ কৰিব বিচাৰিছিল এইগৰাকী কোন হয় তেতিয়া মানে প্ৰমাণত হেৰি হৈ গ'ল যে যিগৰাকী ৰাণীক গৰ্ভৱতী অৱস্থাত কি কৰি দিয়া আছিল ৰাজ্যৰ পৰা খেদি পঠাইছিল সেইগৰাকী ৰাণীৰ পুত্ৰই হয় এই মানে কোঁৱৰজন প্ৰমাণিত হোৱাৰ পিছত তাক আনি পেলাই সৰু ৰাণীৰ নিৰ্বাসন দিয়াৰ পিছত হাবুঙৰ এটা ব্ৰাহ্মণ পৰিয়ালত আশ্ৰয় লৈ থাকোঁতে এটি পুত্ৰ সন্তানৰ কি কৰিছিল জন্ম দিছিল সৰু ৰাণীয়ে ব্ৰাহ্মণ পৰিয়ালৰ মাজত ডাঙৰ দীঘল হোৱা এই কোঁৱৰজনী হ'ল চুডাংফা ওৰফে বামুণী কোঁৱৰ ঠিক আছে পিছলৈ ৰাজধানীলৈ লৈ আনি নীতি নিয়ম পালন কৰি ৰাজপাটত বহাইছিল চুডাংফা ওৰফে বামুণী কোঁৱৰ কিয় কোৱা হয় বামুণৰ ঘৰত থাকি ডাঙৰ দীঘল হৈছিল কাৰণে এই কোঁৱৰক কি বুলি কোৱা হয় বামুণী কোঁৱৰ কাৰ পুত্ৰ এই যে সেই তেওখামতি দ্বিতীয়গৰাকী ৰাণীৰ পুত্ৰ গৰ্ভৱতী অৱস্থাত যেতিয়া খেদি পঠাইছিল তেতিয়া কি কৰিছিল হাবুং নামৰ এটা ঠাইত ব্ৰাহ্মণ পৰিয়ালত আশ্ৰয় লৈছিল তাতেই এই সন্তানটিৰ জন্ম দিছিল আৰু তাতে ডাঙৰ দীঘল হৈছিল আৰু বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিল কাৰণেই তাক কি কোৱা হয় বামুণী কোঁৱৰ বুলি কোৱা হয় এতিয়া আমি পঢ়িম চুডাংফা বা বামুণী কোঁৱৰ 1397 পৰা 1407 লৈকে বামুণী কোঁৱৰে কি কৰিছিল ৰাজত্ব কৰিছিল ওৰফে মানে যাক বামুণী কোঁৱৰ মিন্স কি যাক চুডাংফা বুলি কোৱা হয় ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ হোৱা বাবে তেওঁক কি কৰা হয় বামুণী কোঁৱৰ নামেৰে পৰিচিত ৰাজধানী বামুণী কোঁৱৰৰ ৰাজধানী ক'ত আছিল শিৱসাগৰ আগতে আমি সকলোৱে জানো চৰাইদেউ শিৱসাগৰৰ ৰাজধানী আছিল কিন্তু বামুণী কোঁৱৰে শিৱসাগৰৰ ওচৰৰ দিহিং নৈৰ পাৰত চৰগোৱা নামৰ ঠাইত কি কৰে ৰাজধানী পাতে তাৰপিছত ৰাণী বামুণী কোঁৱৰৰ ৰাণী কোন আছিল বা চুডাংফাৰ ভাজনী কমতা ৰাজ্যৰ ৰজাৰ জীয়েক আছিল ভাজনী চুকাফাৰ পিছত চুডাংফাই আহোমৰ শক্তিশালী ৰজা আছিল চুকাফাৰ পিছত বহুত ৰজা ৰাজত্ব কৰিছিল কিন্তু চুকাফাৰ পিছৰ শক্তিশালী ৰজাজনী কোন আছিল চুডাংফা
তেওঁৰ ৰাজত্বকালত পোনপ্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত হিন্দু ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ পৰা দেখা যায় হিন্দু ধৰ্মৰ প্ৰভাৱটো কি কৰা নাছিল আগতে এই আহোমৰ হেৰিত ৰাজপাটত কি কৰা আছিল পৰা নাছিল যেতিয়াই নেকি কি হৈ গ'ল চুডাংফা ৰাজপাটত উঠি গ'ল তেতিয়াই হিন্দু ব্ৰাহ্মণ্য পৰিয়ালৰ বা ধৰ্মৰ এটা প্ৰভাৱ দেখা যায় ক'ত আহোমৰ ৰাজপাটত তেওঁৰ অৱদান কি তেওঁই ৰাজমাও আছিল ৰাজমাও আলি সজাইছিল কোনে তেওঁই মানে চুডাংফাই ৰাজমাও আলি সজাইছিল মৃত্যু 1407 চন মানে 1407 চুডাংফাৰ কি হয় মৃত্যু হয় চুডাংফাৰ মৃত্যুৰ পিছত 1407 পৰা 1497 লৈকে ক্ৰমে চুজাংফা চুফাকফা চুচেনফা চুহেনফা আৰু চুপিমফা এই 5জন ৰজাই ৰাজত্ব কৰিছিল আৰু সেই সময়ত নগাৰ সৈতে ভালেমান যুদ্ধ বিগ্ৰহ কৰিছিল কিন্তু চুহেনফাৰ সময়ত কছাৰীৰ সৈতে যুদ্ধ কৰি আহোমে পৰাজয় বৰণ কৰিছিল আহোমে কিন্তু এই শক্তিশালী নথকাৰ কাৰণে এই ৰজাসকলৰ সময়ত পৰাজয় বৰণ কৰিব লগাও হৈছিল 1497 খ্ৰীষ্টাব্দত চুপিমফাৰ মৃত্যু হয় আৰু তাৰ পিছত চুহুংমুং কি হয় ৰজা হয় এতিয়া আমি কাৰ বিষয়ে পঢ়িম চুহুংমুং কি হয় এজন উল্লেখযোগ্য শক্তিশালী ৰজা হয় আহোমৰ চুহুংমুং যাক দিহিঙীয়া ৰজা বুলি কোৱা হয় 1497 পৰা 1539 লৈকে চুহুংমুঙে ৰাজত্ব কৰিছিল উপাধি কি উপাধি দিয়া হৈছিল স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল কোনে চুহুংমুঙে ৰাজধানী আকৌ ৰাজধানী চেঞ্জ কৰিছিল কলৈ লৈ গৈছিল দিহিং নৈৰ পাৰৰ পৰা বকতালৈ লৈ গৈছিল কোনে চুহুংমুঙে যাক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল দিহিং নৈৰ পাৰৰ পৰা বকতা নামৰ ঠাইলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল বাবে চুহুংমুঙৰ আন এটা নাম দিহিঙীয়া ৰজা কোৱা হৈছিল বিদ্ৰোহ ইয়াৰ সময়ত কৰা বিদ্ৰোহ 1504 খ্ৰীষ্টাব্দত আইতনিয়া নগাৰ সৈতে বিদ্ৰোহ কৰিছিল আৰু ইয়াত জয়লাভ কৰিছিল কোনে আহোমসকলে 1513 পৰা 1523 খ্ৰীষ্টাব্দলৈকে আহোম চুতীয়াৰ মাজত দীৰ্ঘদিনৰ কি হয় সংঘৰ্ষ হয় বা যুদ্ধ হয় আৰু ইয়াতো কোনে জয়লাভ কৰিছিল আহোমে জয়লাভ কৰিছিল যাৰ কাৰণে এই আহোম মানে চুতীয়া ৰাজ্য চম্ভালিবৰ কাৰণে এটা পদবীৰ সৃষ্টি কৰিছিল যাক শদিয়া খোৱা গোহাঁই বুলি কোৱা হয় 1526 পৰা 1531 খ্ৰীষ্টাব্দলৈকে আহোমসকলে কাৰ লগত কছাৰী ৰাজ্যৰ লগত কি কৰিছিল যুদ্ধ কৰিছিল কছাৰী ৰজা আছিল খুনখুৰা আহোমৰ আৰু ইয়াতো কি হৈছিল আহোমৰ জয়লাভ হৈছিল কছাৰীসকলৰ লগতো আহোমৰ জয়লাভ হৈছিল পিছত খুনখুৰা ৰাজধানী এৰি ডিমাপুৰলৈ গুচি গৈছিল ৰাজধানী ডিমাপুৰ এৰি পলাই গুচি গৈছিল খুনখুৰাৰ ৰাজধানী ক'ত আছিল ডিমাপুৰ আৰু ডিমাপুৰৰ পৰা কি পলাই গুচি গৈছিল ডেটচুং নামৰ যেতিয়া এই কি কয় কছাৰীৰ ঠাইডোখৰ যেতিয়া হেৰি কৰি লৈছিল আহোমে জয় কৰি লোৱাৰ পিছত এই কছাৰী ৰাজ্য চোৱা চিতাৰ কৰিবৰ কাৰণে ডেটচুং নামৰ কছাৰী কোঁৱৰ এজনক কি কৰিছিল থাপিত সাঞ্চিত অৰ্থাৎ কৰ্তলীয়া ৰজা পাতিছিল এটা কথা মনত ৰাখিব এই কুৱেশ্যনটো খুব বেছি ইম্পৰ্টেণ্ট হয় কাক মানে চুহুংমুঙে থাপিত সঞ্চিত ৰজা পাতিছিল কাক ডেটচুং নামৰ এজন কছাৰী কোঁৱৰক ঠিক আছে থাপিত সঞ্চিত মানে কি কৰ্তলীয়া ৰজা তাৰ পিছত দুটা পদবীৰ সৃষ্টি কৰিছিল চুহুংমুঙে কি শদিয়া খোৱা গোহাঁই এটা হৈছে চুতীয়া ৰাজ্য জয় কৰাৰ পিছত ইয়াৰ চোৱা চিতা কৰিবৰ কাৰণে শদিয়া খোৱা গোহাঁই পদবী সৃষ্টি কৰিছিল আৰু এটা কি মৰুঙি খোৱা গোহাঁই কছাৰী ৰাজ্য জয় কৰি ইয়াৰ চোৱা চিতাৰ বাবে কি কৰিছিল মৰুঙি খোৱা গোহাঁই আপোনালোকে এটা কোৱেশ্যন আহিব পাৰে যে ডেটচুঙক কছাৰী ৰাজ্য চোৱা চিতাৰ কৰিবৰ কাৰণে কি কৰিছিল থাপিত সঞ্চিত ৰজা পাতিছিল কিন্তু কিছুদিন পিছত ডেটচুঙে কি কৰিছিল আহোমৰ বিৰুদ্ধে কি কৰিছিল বিদ্ৰোহ ঘোষণা কৰিছিল যাৰ কাৰণে আহোমে আকৌ ডেটচুঙৰ লগত বিদ্ৰোহ কৰিব লগা হৈছিল বিদ্ৰোহ কৰি আহোমে ইয়াত জয়লাভ কৰি আকৌ ডেটচুঙৰ হাতৰ পৰা মৰুঙি খোৱা গোহাঁই পাতি পেলাই পদবী সৃষ্টি কৰি পেলাই মৰুঙি খোৱা গোহাঁই কি দিছিল কছাৰী ৰাজ্য চোৱা চিতাৰ কাৰণে শাসনভাৰটো গতাই দিছিল ডেটচুং পৰাজয় হৈছিল আৰু কছাৰী ৰাজ্য চোৱা চিতাৰ বাবে মৰুঙি খোৱা গোহাঁইক কি কৰিছিল পদবী সৃষ্টি কৰি এইখিনি ঠাই চোৱা চিতাৰ বাবে দিয়া হৈছিল তাৰ পিছৰ যেটো আমাৰ আৰু এটা পদবী সৃষ্টি কৰিছিল চুহুংমুঙে এটো বৰপাত্ৰ গোহাঁই মনত ৰাখিব চুকাফাৰ সময়ৰ পৰা
থকা বৰ গোহাঁই আৰু বুঢ়া গোহাঁইৰ সৈতে সমমৰ্যাদা প্ৰদান কৰি তেওঁ আৰু এটা পদবী সৃষ্টি কৰিছিল যাক কি কোৱা হয় বৰপাত্ৰ গোহাঁই এতিয়া আমি চাম শদিয়া খোৱা গোহাঁই মৰঙী গোহাঁই এই দুটা পদবীৰ লগতে আৰু এটা কি বৰপাত্ৰ গোহাঁইৰ পদবী সৃষ্টি কৰিছিল আৰু প্ৰথম বৰপাত্ৰ গোহাঁই হৈছে আমাৰ কোন কনচেং থাপিত সঞ্চিত ৰজা কোন হয় ডেটচুং আৰু এখেতৰ ৰাজ্য আমি চাম চুহুংমুঙে 4খন ৰাজ্য পাতিছিল এটা হৈছে দিহিং এটা হৈছে চাৰিং টিপাম আৰু তুংখুং তেতিয়াৰ পৰাই দিহিঙীয়া চাৰিঙীয়া টিপামিয়া আৰু তুংখুঙীয়া বুলি সম্বোধন কৰা হৈছিল কিন্তু চাৰিং আৰু টিপামৰ শাসনকৰ্তাক ৰজা উপাধি দিয়া হৈছিল এতিয়া এই চুহুংমুঙৰ সমসাময়িক ৰজা কোন আছিল চাম চুহুংমুঙৰ সমসাময়িক ৰজা বংগদেশৰ কোন আছিল আলাউদ্দিন হুছেইন শাহ 1493 পৰা 1519 লৈকে আলাউদ্দিন শাহ ৰাজত্ব কৰিছিল এতিয়া আলাউদ্দিন শাহৰ লগত আমি এটা হেৰি আছে এইটোৰ লগত সম্পৰ্ক আছে আমি পিছত আলোচনা কৰিম আহোম ৰাজত্বকালত মুছলমানৰ প্ৰথম আক্ৰমণ এতিয়া আমি চাম আলাউদ্দিনৰ পুত্ৰ নছৰত শাহ ৰাজত্বকালতেই বৰ উজিৰ নামৰ সেনাপতিৰ নেতৃত্বত 1527 খ্ৰীষ্টাব্দত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰে মনত ৰাখিব আহোম ৰাজ্য প্ৰথমে মুছলমানসকলে আহোমৰ শাসনকালত কোনে কৰিছিল 1527 খ্ৰীষ্টাব্দত বৰ উজিৰ নামৰ সেনাপতিৰ নেতৃত্বত তেতিয়া ৰজা কোন আছিল আলাউদ্দিনৰ পুত্ৰ নছৰত শাহ আৰু এই যুদ্ধটো কোনে জয়লাভ কৰিছিল আহোমৰ জয়লাভ হৈছিল আহোম ৰাজবংশৰ ৰাজত্ব কালত ইয়াই আছিল প্ৰথম মুছলমানৰ আক্ৰমণ ইয়াৰ আগতো মুছলমানৰ আক্ৰমণ হৈছিল কিন্তু আহোম ৰাজত্বত হোৱা নাছিল আহোম ৰাজবংশৰ ৰাজত্ব কালতে ইয়া প্ৰথম আছিল বিথ মালিক কিছুদিন পিছত বিথ মালিক নামৰ এজন সেনাপতিয়ে আকৌ আহোম ৰাজ্য আক্ৰমণ কৰে বিথ মালিক মৃত্যু হয় আহোমৰ জয়লাভ হয় আৰু এই যুদ্ধত কি কৰা হয় বিথ মালিকৰ মৃত্যু হৈ গৈছিল আকৌ কি হৈছিল আহোমৰেই জয়লাভ হৈছিল 1532 খ্ৰীষ্টাব্দত পুনৰ তুৰ্বক নামৰ বংগদেশৰ সেনাপতিয়ে আহোম ৰাজ্য আক্ৰমণ কৰে ইয়াতো আহোমৰ কি হয় জয়লাভ হয় আৰু তুৰ্বকক বন্দী কৰি প্ৰাণদণ্ড দিয়া হয় ইয়াত আমি চাম উল্লেখযোগ্য ঘটনাৰ ভিতৰত হিন্দু নাম গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজাই হৈছে চুহুংমুং মনত ৰাখিব আপোনালোকৰ মাল্টিপল চইচ কোৱেশ্চনত বহুতবাৰ আহে হিন্দু নাম গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন চুহুংমুং স্বৰ্গনাৰায়ণ নাম গ্ৰহণ কৰি আহোম ৰজাক স্বৰ্গদেউ বুলি সম্বোধন কৰাৰ প্ৰথা চুহুংমুঙৰ দিনতে কি কৰা হয় আৰম্ভ কৰা হয় প্ৰথম স্বৰ্গনাৰায়ণ উপাধি কোনে লৈছিলে চুহুংমুঙে লৈছিলে আৰু তাৰ পৰাই কি হয় প্ৰথাৰ প্ৰচলন হয় কি যে স্বৰ্গনাৰায়ণ প্ৰত্যেক ৰজাৰ আগতে স্বৰ্গনাৰায়ণ বুলি উপাধিটো দিয়া হৈছিল তেওঁৰ ৰাজত্ব কালতে শকাব্দ অনুসৰি বছৰ গণনা কৰা হয় প্ৰথম অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম চুহুংমুঙৰ দিনতে আৰম্ভ হয় প্ৰথম বুৰঞ্জী লিখাৰ নিয়ম চুকাফাৰ দিনত আৰম্ভ হয় কিন্তু অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম কাৰ দিনত আৰম্ভ হয় চুহুংমুঙৰ দিনত আৰম্ভ হয় তেওঁ সৰ্বমুঠ 42 বছৰ ৰাজত্ব কৰিছিল আৰু আজি ইমানলৈকে সামৰিছোঁ ধন্যবাদ